হেল্ল' ফ্ৰেণ্ডছ, আজি মই মিঠা আলুৰ পুৰ বনালোঁ। কেনেকৈ বনালোঁ তাকে দেখাইছোঁ। মিঠা আলুকেইটা প্ৰথমতে বইল কৰি এনেকৈ বাকলি গুচাই ল'লোঁ। বাকলি গুচাই এটা এটাকৈ মই তাৰপিছত কাটা চামুচ এখনেৰে ভাঙি লৈছোঁ। ভাঙি গোটেইখিনি মেছ কৰি লৈছোঁ এনেকৈ গোটেইকেইটা। তাৰ পৰা ফ্ৰাই পেন এখনতে মই কেইটামান বাদাম দিছোঁ। বাদামকেইটা ফ্ৰাই কৰি লৈছোঁ এনেকৈ তেলতে। মিঠাতেলতে বনাইছোঁ মই। তাতে পিঁয়াজ অলপ দি দিছোঁ, সৰু সৰুকৈ কাটি পেলাই পিঁয়াজখিনি অলপ ভাজি লৈছোঁ। তাতে মই এতিয়া আদা নহৰু অকণমান দি দিছোঁ। আদা নহৰু তেনেকৈ পেষ্ট কৰি পেলাই দি দিছোঁ। তাতে জিৰা ধনিয়া হালধি জিৰা আৰু নিমখ চব একেলগতে দি দিছোঁ। দি পেলাই অলপ সময় ভাজি তাতে মই এতিয়া এই মিঠা আলুখিনি মিশ্ৰণখিনি দি দিছোঁ। দি পেলাই তাতে এনেকৈ তেলতে চব দি দিছোঁ। দি পেলাই এনেকৈ অলপ সময় লৰাই পেলাই তাতে আপোনাৰ বাদামখিনি দিব লাগিব। বাদামকেইটা দি দিছোঁ। ভজা বাদামকেইটাৰ লগতে কেঁচা ধনিয়া কেইডালমানো দি দিছোঁ। তেতিয়া খাবলৈ ভাল লাগে। এয়া লৰাই আছোঁ। লৰাই পেলাই এনেকৈ মই ঠাণ্ডা হোৱাৰ পিছত এটা এই চপৰ আকৃতি দিছোঁ। দি পেলাই এনেকৈ মই থৈ গৈছোঁ। দেখিছে, আপোনালোকেও ওচৰত ট্ৰাই কৰি চাব পাৰে। কি সহজতে হয়। ইয়াতে মই এতিয়া বেচন অকণমান লেটিয়াই ফ্ৰাই পেন এখনত এটা এটাকৈ দি দিছোঁ। খাবলৈ বহুত সোৱাদ হয়। ঘৰতে ট্ৰাই কৰি চাব পাৰে। এনেই বাকী নৰ্মেল আলুটো আমি সদায় খাইছোঁ। মিঠা আলু পুৰ এনেকৈ খাই চাব কেতিয়াবা।